Hello, good morning guys. এতিয়া পুৱা প্ৰায় কেটা বাজিছে? কি হৰে? এতিয়া প্ৰায় 5টা বাজিছে পুৱা। আৰু আমি পাহিছো পাহাৰৰ মাজত। এইটো বোলে হুদিছো এইটো কি আলি? এইটো হৈছে পলিটিকেল আলি। পলিটিকেল আলি জীৱনত প্ৰথমবাৰ শুনিছো পলিটিকেল আলি। কোনফালে যাওঁ? পাহাৰ কোনফালে পামগৈ সোনকালে? তো গাইস আমি আছো এতিয়া বৰ্তমান পাহাৰৰ মাজতে। এটি মোৰ লগত আহিব কালি আহাটো ওলোৱাটো এটি। এতিয়া আছে পাহাৰৰ মাজত আমি এতিয়া এফালে যাওঁ না এফালে যাওঁ? এতিয়া আমি পাহাৰৰ মাজে মাজে পাহাৰৰ ৰাস্তাত চাবাৰি কৰি আছো। এতিয়া মৰ্নিং হৈছে মানে মৰ্নিং ৱাকো কৰি আছো লগতে পাহাৰৰ মাজতো অকমান ফুৰা চকা কৰি আছো। আৰু মোৰ লগত আছে মোৰ খুলালি, মোৰ ভতিজা আৰু এই সৰু খুলখালি আছে। খুলালি চব আছে আৰু লগতে মানে মই বিয়া পতা নাই আৰু মোৰ ককাই ককাই মানে মোৰ আৰু তো চাই লওক কি এটা সুন্দৰ পৰিৱেশ। তো ব'লো গাইছ আমি এতিয়া চামগে পাহাৰ। তো ভালকে দেখাই নাই লাগে এতিয়া পাহাৰৰ মাজতহে আছো। তো আপোনালোকক দেখাই আছো পাহাৰৰ বাহিৰৰ এলেকাটো কেনেকুৱা লাগে। তো চাওক তলৰ পৰা দেখিবলৈ কি বঢ়িয়া লাগিছে। সেইফালে বেলিটো ওলাব ন এতিয়া কি বঢ়িয়া লাগিব দেখিবলৈ বেলিটো ওলোৱাৰ পিছত। ওপৰৰ পৰা চাই আৰু বেছি ভাল লাগিব ন? এতিয়া আমি খোজকাঢ়ি গৈ আছো নীলেশ্বৰ পলিটিকেল আলিত। হলখনি এইডোখৰ হৈছে হলখনি। হা হা অৰুণাচলত সোমাই আছো বোলে মই। এইডোখৰ অৰুণাচলহে বোলে। তো এতিয়া এইডোখৰ অৰুণাচলত পৰিছে আৰু চাওক এইবিলাক হৈছে পাহাৰ। তো জুম কৰি দেখা পাইছো মই জুম কৰি দেখাই দিছো। তো গাইস ব্লগ বনাবলৈ লাষ্ট লাগে মোৰ প্ৰথম ব্লগ। মোৰ চেনেলৰ এইটো প্ৰথম ব্লগ। তো গাইস এনেকুৱা মানুহ এজন লগ পাই গ'লো। মানুহজনে মোবাইল হেৰাইছিলে বোলে। তো আমাক সুধিছিলে আমিতো পোৱা নাই মোবাইলটো। তথাপিও মানুহজনক কৈছোঁ বিচাৰি চাবলৈ আশীৰ্বাদ কৰিছোঁ তেখেতে মোবাইলটো পাওক বিচাৰি। আৰু ব্লগ বনোৱা তেনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ নাই তথাপিও বনাই দিছোঁ। মন যায় কেতিয়াবা ৰাইজক দেখাবলৈ কিছুমান বস্তু তো দেখাই দিছোঁ সেইকাৰণে। তো চাওক আমিনো কি কৰি ফুৰিছোঁ এনেকৈ আৰু জীৱনটো এনেকৈ এনজয় কৰিব লাগে। এনেকৈ মাজে সময়ে ঘূৰিব লাগে ক'ৰবাত ঘূৰিবলৈ ইমান সময় নাপাওঁ কামৰ মাজত। গতিকে কাম কৰিয়ে ফুৰোঁ সভাগ কামৰ মাজতো অকণমান সময় দিছোঁ আৰু এনেকৈ। তো ৰাতিপুৱাই বুলি কৈছে আমাৰ খুলখালিজনীয়ে। এইখনে পাহাৰ। কোনো নক'বা আকৌ দেই পাহাৰ চাই নাই পোৱা বুলি। পাহাৰ চাই পাইছোঁ যদিও কিন্তু আপোনালোকক দেখুৱা আমেজটো বেলেগ নহয়। এনেকৈ ভিডিঅ' কৰি ভাল লাগে মানে দেই। তো গাইছ চাওক মই বন্ধু কেইটামান পাই গ'লো। মোৰ লগত এইকেইটা বন্ধু হৈ গৈছে অলৰেডি। দেখা নাই মোৰ লগত আহা দেখিছা মোৰ লগত কেনেকুৱা বন্ধু পাতি গৈছে। অচিনাকি যদিও চিনাকি হৈ গৈছে। জীৱ জন্তুক ভাল পাবলৈ শিকক। গতিকে জীৱ জন্তুৱে আপোনালোকক ভাল পাব। দেখিছে কি ধুনীয়াকৈ আমাৰ লগত মিলা প্ৰীতি হৈ থাকে। যদি সিহঁতক আপোনালোকে মৰম কৰে তো সিহঁতেও আপোনালোকক মৰম কৰিব। আঁতৰাব মোৰ পৰা সদায় থাকিমে কাষত পুৱতিৰ দৰে
সৰিছা নিয়ৰৰ